Hello friends, welcome to Amrit's online coaching classes. আজি আমি SCRT অকম আৰু NCRT ক্লাস 10 ৰ কোয়াড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে পঢ়িম। মোৰ যোৱা ভিডিঅ'টোত মই এক্সাৰসাইজ 4.1 ৰ কোৱেশ্যন নম্বৰ 1 ৰ C লৈকে কৰিছিলোঁ। আজি মই D ৰ পৰা কৰিম। কোৱেশ্যন নম্বৰ D ত কি দিয়া আছে চোৱা। x - 3 * 2x + 1 = x * x + 5 এটো সলিউশন কেনে ধৰণে কৰিম চোৱা। আমি ইয়াতে কি কৰিছো এই x টুক 2x + 1 দি এবাৰ ইনটু কৰিছো দেন -3 টুক আকৌ 2x + 1 দি ইনটু কৰিছো ইকুৱেল টু x * x = x² আৰু x * 5 = 5x কি পাম চোৱা x * 2x কৰিলে কি পাম 2x² + 1 * x কৰিলে কি পাম 1x -3 * 2x কৰিলে কিমান পাম 3 * 2 = 6x -3 আৰু +1 কৰিলে কি পাম মাইনাস প্লাস -3 * 1 = 3 = x² + 5x এখানে আমি এতিয়া সমাধান কৰিছো x² লিখিছো প্লাস 1x আৰু -6x আছিল কি হ'ব মই আগতেও কৈছো যে যদি সিম্বল প্লাস আৰু মাইনাস থাকে সিম্বল দুটো যদি ডিফারেন্ট হয় তেতিয়া হলে সদায় আমি কি কৰিব লাগিব মাইনাস আৰু সিম্বলটো কি হ'ব হাইয়েস্ট ভ্যালু সিম্বল ইয়াতে হাইয়েস্ট ভ্যালু কিমান আছে 6 6 ৰ সিম্বল কি আছে মাইনাস 6 - 1 = কিমান হ'ব 5x আমি ইয়াতে 5x লিখিছো তাৰপিছত 3 ঠাইত লিখিছো x² + 5x যেনেকুৱা আছিল আমি তেনেকুৱাই লিখিলো ইয়াৰ পিছৰ লাইনটোত কি হ'ব চোৱা আমি লেফট হ্যান্ড সাইডৰ যিখিনি ভ্যালু আছিল আমি সেম এক্স্যাক্টলি লিখিছো এতিয়া রাইট হ্যান্ড সাইডৰ ভ্যালু খিনি কি কৰিম চোৱা +x আছে হেতু আমি লেফট সাইডত আনিলে কি হ'ব -x² আৰু +5x টুক আমি যদি লেফট হ্যান্ড সাইডত আনো কি হ'ব -x² তেতিয়া রাইট হ্যান্ড সাইডত কি থাকিব 0 এখিনিকে আমি সলিউশন কৰিলে কিমান পাম চোৱা 2x² আৰু -x² কি আছে 2x² ইয়াতে প্লাস আছে -1x² কি হ'ব প্লাস আৰু মাইনাস সিম্বল আছে তেতিয়ালে কি হ'ব মাইনাস আৰু হাইয়েস্ট ভ্যালু কি আছে প্লাস সিম্বল কি হ'ব +x² মানে 1x² হল তাৰপিছত কিমান আছে -5x -5x আৰু কিমান -5x কি হ'ব সিম্বল সেম মাইনাস হ'ব সিম্বল সেম আছে সিম্বলটো মাইনাস হ'ব কিন্তু ভ্যালু দুটা কি হ'ব প্লাস 5 কিমান হ'ব 10x আমি এটা 10x লিখিছো আৰু 3 টো যেনেকুৱা আছিল তেনেকুৱাই লিখিছো এটো কি ফর্ম হৈছে চোৱা which is in the form of ax² + bx + c = 0 হৈছে নে কেনেকৈ হৈছে চোৱা ইয়াত a = কিমান ইয়াত a = কিমান হৈছে 1 b = -10 আৰু c = কিমান হৈছে -3 চোৱা 1x² আহিছে ax² টো প্লাস bx এটা আহিছে 10x plus c ইয়াতে c আহিছে -3 = 0 which is in the form of ax² + bx + c = 0 তেতিয়ালে আমি কি পাব পাৰিম the given equation is a quadratic equation উক্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয় question number e ইত কি দিয়া আছে চোৱা 2x - 1 * x - 3 = x + 5 * x - 1 এই এনে ধৰণৰ অংক আমি ইয়াতো কৰিছো ইয়াতে সলভটো কৰিম কেনে ধৰণে সলভ কৰিছো আমি চোৱা এই 2x টুক x - 3 দি এবাৰ কৰিলো এই -1 টুক আকৌ x - 3 দি কৰিছো এফালে ইকুৱেল টু x + 5 আৰু x - 1 আছে এই x ক x - 1 দি এবাৰ কৰিলো দেন এগেইন +5 ক x - 1 দি কৰিছো কৰি পেলাই আমি কি পাইছো চোৱা 2x * x কৰিলে কি পাম 2x² 2x * 3 কৰিলে কি পাম 6x সিম্বল কি আছে মাইনাস এফালে -1 * x কৰিলে কিমান পাম -1x -1 * -3 যদি আমি ইনটু কৰো মাইনাস * মাইনাস কৰিলে কি হয় মাইনাস ইনটু মাইনাস যদি কৰা তেতিয়া হলে কি হ'ব সিম্বলটো হ'ব প্লাস প্লাস সিম্বল আহিছে 1 * 3 = কিমান 3 এফালে চোৱা কি কৰিছে x * x = x² x * -1 কিমান হ'ব -1x প্লাস 5 * x 5x প্লাস এ মাইনাস ইনটু কৰিলে কি হ'ব প্লাস ইনটু মাইনাস যদি কৰা তেতিয়ালে ইকুৱেল টু কি হ'ব সিম্বল মাইনাস তো +5 -1 হলে কি হ'ব সিম্বল মাইনাস আৰু 5 * 1 = 5 এতিয়া আমি কি কৰিছো চোৱা কি পালো 2x² লিখিছো -6x আৰু -1x দুইটা ভ্যালুৱে সেম আছে -6x আৰু -1x দুইটাৰে
সৰি ভ্যালু নহয় সিম্বল সেম সেম আছে যদি সিম্বল সেম থাকে তেতিয়াহলে কি হ'ব প্লাস আৰু সিম্বলটো কি হ'ব সেম সিম্বল থাকিলে সিম্বলটো সেম থাকিব 6 + 1 = কিমান হ'ব 7x +3 যেনেকুৱা আছিলে তেনেকুৱাই লিখিছো আকৌ এইটো সাইডে চোৱা x স্কয়ার হাত লিখিছো -1x + 5x -1x + 5x সিম্বলটো ডিফারেন্ট আছে তেতিয়ালে আমাৰ কি হ'ব মাইনাস আৰু হাইয়েস্ট ভ্যালু সিম্বল হাইয়েস্ট ভ্যালু কিমান আছে ইয়াতে 5 5 ৰ সিম্বল কি আছে প্লাস কি হ'ব কিন্তু আমি ভ্যালু দুটা কি কৰিব লাগে মাইনাস 5 - 1 = কিমান 4x + 4x ওলাব আহিছে এতিয়া নেক্সট স্লাইডটোত কি কৰিছো সো আমি নেক্সট লাইনটোত রাইট হ্যান্ড সাইডৰ ভ্যালু খিনিক আমি লেফট হ্যান্ড সাইডত লৈ আনিছো +x² আছিলে লেফট হ্যান্ড সাইডত আহিলে -x² +4x আছিলে লেফট হ্যান্ড সাইডত আহিলে -4x আৰু +5 আছিল -5 আছিলে লেফট হ্যান্ড সাইডত আহিলে কি হ'ব +5 = 0 এতিয়া আমি এটুক সলভ কৰিছো কেনে ধৰে সলভ কৰিছো সো 2x² - x² 2x² - 1x² এটো তো প্লাস আছে তেতে ইয়াতে প্লাস এটা আছে তো প্লাস ডিফারেন্ট সিম্বল হলে কি হ'ব মাইনাস সিম্বল হাইয়েস্ট ভ্যালু সিম্বল 2 আছে 2 - 1 = 1x² হল তাছে কিমান আছে -11x পাইছো কেনেকৈ পাইছো সোৱা -11x কেনেকৈ পাইছো ইয়াতে -7x -4x -4x আৰু কিমান -7x সেম সিম্বল থাকিলে কি হ'ব প্লাস আৰু সিম্বলটো সেম হ'ব -4 + 7 = 11x হল আৰু ইয়াতে 3 + 5 = কিমান হ'ব 8 তেতিয়ালে কি হল সোৱা which is in the form of ax² + bx + c হে কাৰণে আমি কি ক'ব পাৰো the given equation is a quadratic equation উক্ত সমীকৰণটো বা প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয় যত a = 1 b = -11 আৰু c = কিমান পাইছো আমি 8 এইটো এটা কি দ্বিঘাত সমীকৰণৰ হৈছে নেক্সট কোৱেশ্চনটো কি আছে সো Question number F x² + 3x + 1 = x - 2 whole square আমি এটা অংক কৰিছিলো যত a + b whole square ফৰ্মুলা ইউজ কৰিছিলো x + 1 আছিল এতিয়া আমি এটো বেলেগ এটা ফৰ্মুলা ইউজ কৰিম কি কৰিম সোৱা সো আমি কি কৰিছো ইয়াতে x² + 3x + 1 যেনেকুৱা আছিল আমি তেনেকুৱা লিখিছো এই ফালৰখিনি আমি সলভ কৰিব লাগিব x - 2 whole square এটা আমি কি ফৰ্মুলা ইউজ কৰিম ইয়াতে a - b whole square a - b whole square = কি হয় a² - 2ab + b². তো ইয়াতে a = কিমান হৈছে x আৰু b = কিমান 2 ঠিক আছে আমি ইয়াতে a² ঠাইত কিমান লিখিছো x² মাইনাস ফৰ্মুলাত আছে মাইনাস লিখিছো ফৰ্মুলা 2 আছে লিখিছো দেন ইনটু a আছে 8 কি হ'ব x লিখিছো b কিমান আছে 2 লিখিছো প্লাস b² মানে কিমান 2² সো আমি লেফট হ্যান্ড সাইডৰ কি যেনেকুৱা আছে তেনেকুৱাই লিখিলো ৰাইট হ্যান্ড সাইডত কি লিখিছো x² মানে x² মাইনাস 2 * 2 = 4 into x = 4x plus 2² = কিমান হ'ব 4 2² মানে 2 * 2 নেক্সট লাইনটোত কি আছে সো যিমানখিনি আমাৰ ৰাইট হ্যান্ড সাইডৰ ভ্যালু খিনি আছিল আমি লেফট হ্যান্ড সাইডত লিখিছো প্লাস x² আছে লেফট হ্যান্ড সাইডত আনিলে কি হ'ব -x² -4x আছে লেফট হ্যান্ড সাইডত আনিলে কি হ'ব +4x আৰু +4x আছে লেফট হ্যান্ড সাইডত আনিলে কি হ'ব -4x ইকুৱেল টু ৰাইট হ্যান্ড সাইডত কি থাকি গল 0 এটাকে আমি কেনে ধৰে সলভ কৰিছো এতিয়া সোৱা +x² আৰু -x² দুইটাই কি হ'ব ক্যান্সেল গুচি যাব প্লাস আৰু মাইনাসে +1 -1 = কি হ'ব 0 এটা 3x আৰু 4x আছে 3x + 4x কি হ'ব 7x +1 - 4 +1 - 4 ডিফারেন্ট সিম্বল থাকিলে কি হ'ব মাইনাস হ'ব কিন্তু ভ্যালুটো কি হ'ব হাইয়েস্ট ভ্যালু সিম্বলত কি আছে -4 - 1 = কিমান হ'ব 3 আমি এতে কিমান পাইছো -3 = 0 which is not of the form ax² + bx + c = 0 যেটো ax² + bx + c = 0 ফর্মত নাই কিয় নহয় it has no term of x² ইয়াতে x² কোনো টার্মে নাই সেই কাৰণে কি হ'ব the given equation is not a quadratic equation উক্ত সমীকৰণটো
দ্বিঘাত সমীকৰণ হয় কিয় ইয়াতে আমি x স্কয়াৰ ভ্যালু পোৱা নাই অকল 7x - 3 পাইছো আমি কৈছো নহয় কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব গলে কি লাগিব a স্কয়াৰ লাগিবই a স্কয়াৰ নহলে উচ্চতম ঘাত 2 নহলে হেতু কেতিয়াও কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব নোৱাৰে হে হেতুকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব যে উক্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় জি নম্বৰ প্ৰশ্ন x + 2 হোল কিউব ইকুৱেল টু 2x * x স্কয়াৰ - 1 এতিয়া আমি ইয়াতে কেনেদৰে সলভ কৰিছো সোৱা ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিছো আমি যেনেকৈ আগৰ অংকটোত a + b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰিছিলো তাৰপিছত a - b হোল স্কয়াৰ এতিয়া আমি কি ফৰ্মুলা ইউজ কৰিম a + b হোল কিউব a + b হোল কিউব ইকুৱেল টু কি হয় ফৰ্মুলাত সোৱা a কিউব plus 3a square b plus 3ab square plus b cube আমি ইয়াতে ঠিক তেনেধৰ কৰিম আমাৰ এই লাইনটোক এই টাৰ্মটোক আমি কি কৰিম a plus b হোল কিউব ফৰ্মুলা ইউজ কৰি সলভ কৰিম কেনেদৰে কৰিম সোৱা ইয়াতে a ইকুৱেল টু কিমান হ'ব x আৰু b ইকুৱেল টু কিমান 2 আমি ফৰ্মুলাত a ঠাইত কিমান বহাম x আৰু b ঠাইত কিমান বহাম 2 a কিউবৰ ঠাইত কি হ'ব x কিউব প্লাস ফৰ্মুলাত কিমান আছে 3 লিখিছো a স্কয়াৰ মানে কিমান x স্কয়াৰ ইনটু b মানে কিমান 2 ফৰ্মুলাত প্লাস 3ab স্কয়াৰ আছে আমি 3ab স্কয়াৰ কি লিখিছো 3 ইনটু a মানে x b মানে 2 স্কয়াৰ প্লাস b কিউব মানে কিমান 2 কিউব ইকুৱেল টু ইয়াতে আমি কিমান পাইছো 2x কিউব - 2x ইয়াতে কেনেকৈ পাইছো 2x ইনটু x স্কয়াৰ x ইনটু x স্কয়াৰ কৰিলে কিমান হ'ব মানে x ইনটু x স্কয়াৰ মানে x into x তিনিটা x into কৰিলে কি হ'ব x কিউব 2x কিউব 2x into 1 কৰিলে কি হ'ব 2x ইয়াতে কি পাইছো সোৱা x কিউব পাইছো তাৰপিছত কিমান আছে 3 into 2 কৰিলে কিমান হ'ব 6 x স্কয়াৰ প্লাস 2 স্কয়াৰ মানে 4 ইয়াতে 3 into x into 4 লিখিছো প্লাস 2 কিউব মানে 8 2 কিউব মানে 2 into 2 equal to 8 2 square মানে 2 into 2 এফালে কিমান পাইছো 2x cube minus 2x যেনেকৈ আছিল তেনেকৈ লিখিছো নেক্সট লাইনটোত কি আছে সোৱা x cube plus 6x square plus 12x কেনেকৈ পালো 3 into 4 equal to 12 আৰু into x equal to 12x plus 8 equal to right hand side ভ্যালু খিনি যেনেকৈ আছিল তেনেকৈ লিখিছো এতিয়া আমি right hand side ভ্যালু খিনি left hand side আনিম left hand side খিনি যেনেকৈ আছে তেনেকৈ লিখি right hand side ভ্যালু খিনি আনিম সোৱা plus 2x cube আছিল left hand side আনিলে minus 2x cube হ'ব এফালে minus 2x আছিল left hand side আনিলে কি হ'ব plus 2x equal to right hand side কি থাকি যাব 0 এটো কেতিয়া আমি সলভ কৰিছো সোৱা কেনেদৰে সলভ কৰিছো এতে সোৱা আমাৰ ইয়াতে কিমান আছিল 2x cube আছে ইয়াতে কিমান আছে x cube মানে plus x cube আৰু ইয়াতে কিমান minus 2x cube plus minus থাকিলে কি হ'ব minus symbol টো কি হ'ব highest value symbol কি আছে minus 2 minus 1 equal to কি হ'ব 1x cube মানে minus x cube plus 6x square ঠিক আছে 12x plus 2x 12 plus 2 plus কৰিলে কিমান হ'ব 14x plus 8 গণিতটো আমাৰ সলভ কৰা হল here the highest degree of x is 3 ইয়াতে x ৰ হাইয়েস্ট ডিগ্ৰী কিমান আছে x কিউব তাৰ মানে কিমান আছে হাইয়েস্ট ডিগ্ৰী 3 কিন্তু আমাৰ ডিগ্ৰী কিমান লাগে x স্কয়াৰ হ'ব লাগিছিল কিমান লাগে আমাৰ ডিগ্ৰী 2 তো হে হেতুকে এটো কি হ'ব উক্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় বুজিলা আমি এতিয়া ইয়াৰ নেক্সট প্ৰশ্নটোলৈ যাম 8 নম্বৰ অংকটোত কি দি আছে সোৱা x কিউব - 4x স্কয়াৰ - x + 1 equal to x - 2 হোল কিউব ইয়াৰ সলিউশনটো কি হ'ব সোৱা আমি আগতে যেনেকৈ a plus b whole cube formula use কৰিছিল আগৰ অংকটোত ইয়াতে আমি কি কৰিম a minus b whole cube formula use কৰি অংকটো কৰিম কি ইয়াতে x minus 2 whole cube দি আছে a minus b whole cube equal to কি হয় a cube minus 3a square b plus 3ab square minus b cube আগৰ ফৰ্মুলাটো দৰে অকল ইয়াতে সিম্বল দুটা হলনি হৈছে আমি এটো এতিয়া সমাধান কৰিম ইয়াত কি হ'ব a কাক বুজাইছে x ক আৰু b এ কাক বুজাবি ইয়াতে 2 তাৰ মানে আমি a এর ঠাইত লিখিম x আৰু b এর ঠাইত কি লিখিম 2 কি আছে সোৱা a কিউব a মানে x কি হ'ব x কিউব minus 3 a স্কয়ার ঠাইত কি হ'ব x স্কয়ার ইনটু b মানে কি হ'ব 2 ফর্মুলাত প্লাস আছে প্লাস তো 3 আছে 3 লিখিছো
a ঠাইত কি হ'ব x আৰু b স্কয়াৰ মানে 2 স্কয়াৰ b এ কিমান বুজাইছে 2 তেতিয়ালে কি হ'ব 2 স্কয়াৰ - b কিউব মানে -2 কিউব এতিটো সমাধান কৰিলে কি হ'ব চোৱা আমি লেফট হ্যান্ড সাইডৰ খিনি যেনকা আছিল তেনেকা লিখিলো ইকুৱেল টু x কিউব - x কিউবৰ ঠাইত x কিউব লিখিছো মাইনাস এটুক আমি সলভ কৰিম চোৱা 3 * 2 = 6 x স্কয়াৰ এটুক সলভ কৰো 2 স্কয়াৰ মানে কিমান 2 * 2 মানে কিমান হ'ব 4 তো 4 * 3 কৰিলে কিমান হ'ব 12 12x মাইনাস 2 কিউব মানে 2 * 2 * 2 = 8 8 এতিয়া আমি লেফট হ্যান্ড সাইডৰ খিনিক রাইট হ্যান্ড সাইডত সরি রাইট হ্যান্ড সাইডৰ খিনিক আমি লেফট হ্যান্ড সাইডত আনিছো কি হ'ব চোৱা লেফট হ্যান্ড সাইডৰ খিনি যেনকা আছিল লিখিলো তাৰপিছত ইয়াতে +x কিউবক এফালে আনিছো কি হ'ব -x কিউব -6x স্কয়াৰ কি হ'ব এফালে +6x স্কয়াৰ -12x আনিলে কি হ'ব সরি +12x আনিলে কি হ'ব -12x আৰু -8 আনিলে কি হ'ব +8 ইয়াৰ পিছৰ লাইনটো কি হ'ব চোৱা কেনেকৈ আহিছে মই কৈ দিছো চোৱা ইয়াতে সব -x কিউব আৰু +x কিউব দুইটা ক্যান্সেল যাব থাকিব কিমান 0 ইয়াতে -4x স্কয়াৰ + 6 স্কয়াৰ -4x স্কয়াৰ + 6x স্কয়াৰ কিমান হ'ব x স্কয়াৰ তো হ'বই মাইনাস প্লাস সিম্বল দুটা বেলেগ বেলেগ থাকিলে কি হ'ব মাইনাস আৰু হাইয়েস্ট ভ্যালু সিম্বল হ'ব হাইয়েস্ট ভ্যালু সিম্বল কি প্লাস 2x স্কয়াৰ লিখিছো তাৰপিছত কি আছে তোমাৰ -x আৰু -12x -x -12x মানে -1x -12x মাইনাস মাইনাস সিম্বল সেম থাকিলে কি হ'ব প্লাস তেতিয়ালে কি হ'ব 1 + 12 = কি হ'ব 13x প্লাস কি হ'ব চোৱা +1 আৰু +8 কি হ'ব +9 = 0 কি আছে তেতিয়ালে which is in the form of ax² + bx + c = 0 তেতিয়া হলে কি হ'ব উক্ত সমীকৰণটো দ্বিঘাত সমীকৰণ বুজিলানে ये नेक्स्ट क्वेश्चन टुले আমি যাও হা क्वेश्चन नंबर 2 টুত কি কৰিব দিছো ৰিপ্ৰেজেন্ট দা ফলোইং সিচুৱেশনস ইন দা ফৰ্ম অফ কোৱাড্ৰেটিক ইকুৱেশন তলত উল্লেখিত ঘটনাসমূহ পৰিস্থিতিসমূহ কোৱাড্ৰেটিক ইকুৱেশনত দৰ্শোৱা ফৰ্ম কৰিব কৈছে মানে কি কৈছে চোৱা মিন্স in the form of ax² + bx + c = 0 এটো ফর্মত লিখিবলৈ কৈছে মই কোৱেশ্চনটো কি আছে চোৱা এক নম্বৰ কোৱেশ্চন the area of a rectangular plot is 528 meter square তাৰ মানে এটা আয়তাকাৰ ভূমিৰ কালি কিমান 528 meter square the length of the plot in meters length of the plot মানে এই ভূমিটোৰ দৈৰ্ঘ্য মিটাৰত দি আছে is 1 more than twice its breadth 1 more than twice its breadth মানে ব্রেথ হইছে কি তোমার প্রস্থ দৈর্ঘ্যটো কিমান হ'ব দৈর্ঘ্যটো হ'ব কে এই ভূমিটোৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰস্থতকে দুগুণ প্ৰস্থৰ দুগুণৰ এক বেছি প্ৰস্থৰ দুগুণ কৰি তাৰ লগত কিমান যোগ কৰিব লাগিব এক যোগ কৰিব লাগিব আমাক এতি কি উলিয়াব লাগিব উই নিড টু ফাইন্ড দা লেন্থ এন্ড ব্রেথ অফ দা প্লট আমাক কি উলিয়াব দিছে আমি কি উলিয়াব লাগে লেন্থ এন্ড ব্রেথ মানে দৈৰ্ঘ্য আৰু প্ৰস্থ উলিয়াব লাগে ইয়াৰ উত্তৰটো কি হ'ব চোৱা let the breadth of the plot be x আমি কিয় ব্রেথ ধৰিছো চোৱা ইয়াত আমাক কি কৈছে যে the length of the plot is 1 more than twice its breadth মানে ব্রেথটো ডিমানে হ'ব তাৰ দুগুণৰ লগত এক যোগ কৰিলে দৈৰ্ঘ্যটো পাম সেই কাৰণে আমি প্ৰথমে কি ধৰিব লাগিব ব্রেথ ধৰিব লাগিব ব্রেথক আমি কি ধৰিছো let the breadth of the plot be x meters আমি প্ৰস্থটো কি ধৰি লৈছো x মিটাৰ তেতিয়া হলে আমাৰ দৈৰ্ঘ্যটো কিমান হ'ব দৈৰ্ঘ্যটো কৈছে নহয় যে the plot is 1 more than twice its breadth twice its breadth তো কিমান আছে আমাৰ x এটো twice মানে কিমান হ'ব 2x কিমান হ'ব 2x 2x ৰ লগত কিমান o is 1 more মানে এক বেছি এটো আমাৰ কি হ'ব length equal to কিমান হ'ব প্ৰস্থৰ দুগুণ যোগ তাৰ পৰা এক বেছি 2x + 1 মিটাৰ আৰু কি দি আছে চোৱা এৰিয়া অফ দা প্লট কালি দিয়া আছে ভূমিৰ কালি কিমান দিয়া আছে 528 মিটাৰ স্কয়াৰ এটো দিয়াই আছে আমাক আমি এতিয়া এর সলভ কৰিম কি কৰিম চোৱা আমি জানো যে উই নো দ্যাট length and breadth equal to area of a rectangular plot তাৰ মানে
আয়তাকাৰ বাগিচা বা আয়তাকাৰ ভূমিৰ কালি কি হ'ব লেন্থ ইনটু ব্ৰেথ মানে দৈৰ্ঘ্য ইনটু প্ৰস্থ আমি এই ফৰ্মুলাটো ইউজ কৰি এই গণিতটো সমাধান কৰিম আমাৰ প্ৰশ্নত কি দিয়া আছে চোৱা আমাৰ কি দিয়া আছে চোৱা লেন্থ ইনটু ব্ৰেথ লেন্থ মানে কিমান পাইছো আমি 2x + 1 আৰু ব্ৰেথ মানে কিমান x আমি ধৰি লৈছো তো লেন্থ 2x + 1 ইনটু ব্ৰেথ কিমান হ'ব x ইকুৱেল টু 528 মানে এটো কালি এৰিয়া অফ দ্য ৰেক্টেংগুলাৰ প্লেট কিমান 528 মিটাৰ স্কয়াৰ ইয়াক সলভ কৰিলে কি হ'ব চোৱা 2x into x 2x square plus 1 into x 1x equal to 528 এতিয়া আমি লেফট হ্যান্ড সাইডৰ রাইট হ্যান্ড সাইডৰ 528 ক লেফট হ্যান্ড সাইডত আনিছো কি হৈছে চোৱা 2x square plus 1x minus 528 equal to 0 this is the required equation কি হৈছে this is the required equation এটো উক্ত নিৰ্ণয় সমীকৰণ কি হ'ল চোৱা আমি কি পাই গলো 2x square plus 1x minus 528 মানে আমি কি পাই গৈছো a square plus bx plus c equal to 0 আমি পাই গৈছো ইয়াতে a square কাক বুজাইছে 2 b কাক বুজাইছে 1ক আৰু c কাক বুজাইছে 528ক হেকাৰণে এটো কি হ'ব এটোই নিৰ্ণয় সমীকৰণ ইয়াৰ পিছৰ গণিতটো আমি চাওঁ কি কৈছে the product of two consecutive positive integers is 306 we need to find the integers প্ৰশ্নটোত কি কৈছে চোৱা the product of two consecutive integers two consecutive positive integers কি হ'ব চোৱা পজিটিভ ইন্টিজার্স মানে কি যদি এটা 1 হয় ইয়াৰ পিছৰটো কি হ'ব 2 পজিটিভ ইন্টিজার্স পজিটিভ মানে প্লাস প্লাস এটা যদি 1 হয় ইয়াৰ পিছৰটো 2 হ'ব এটা যদি 2 হয় ইয়াৰ পিছৰটো কি হ'ব 3 হ'ব কিন্তু কনজিকিউটিভ পজিটিভ ইন্টিজার্স কৈছে হেকাৰণে আমি কি কৰিম চোৱা আৰু ইয়াৰ পূৰণফল কিমান দিছে 306 পূৰণ কৰিলে কি হ'ব 306 we need to find the integers আমি ইন্টিজার্স দুটা উলাব লাগে প্ৰশ্নত আমি কি ধৰিলম চোৱা let the two consecutive positive integers be x and x plus 1 মই কৈছো না এটা যদি x আৰু এটা কিমান হ'ব 2 তাৰ মানে আমি যদি এটা x ধৰু আৰু এটা কিমান ধৰিব লাগিব x plus 1 মানে এটো যদি 1 হয় এটো যদি 1 হয় তেতিয়ালে 1 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 2 হেকাৰণে আমি কি ধৰিছো এটা x আৰু এটা কিমান x plus 1 প্ৰশ্ন মতে according to the question কি কৈছে চোৱা প্ৰশ্ন মতে মই কি কৈছিলে the product of two positive consecutive integers is 306 product মানে x into x plus 1 কৰিলে কিমান ওলাব লাগিব 306 x into x plus 1 কৰিলে কিমান ওলাব লাগিব 306 ইয়াৰ নেক্সট লাইনটোত কি হ'ব চোৱা x into x x square plus x into 1 1x equal to 306 এতিয়া কল আমি ৰাইট হ্যান্ড সাইডৰ 306 ক লেফট হ্যান্ড সাইডত আনিছো কি হৈছে চোৱা x square plus x minus 306 equal to 0 তেতিয়ালে কি হ'ব this is the required equation কিয় এটো required equation আমি কি পাই গলো চোৱা x square plus x minus 306 মানে পাই গৈছো a square plus bx plus c equal to 0 ফৰ্মত আমি পাই গৈছো যত a 1 ইয়াৰ আগত কিমান আছে 1 b কিমান বুজাইছে 1 আৰু c কিমান বুজাইছে 306 ইয়াৰ নেক্সট কোৱেশ্চন টু চোৱা কোৱেশ্চন নম্বৰ 3 ভালকে চাবা Rohan's mother is 26 year older than him তাৰ মানে रोहনৰ মা रोहনতকে 26 বছৰ ডাঙৰ the product of their ages in years 3 years from now will be 306 কি বুলি কৈছে the product of their ages তেওঁলোকৰ মানে रोहन আৰু रोहনৰ মাৰ বয়সটো যদি তুমি পূৰণ কৰা 3 বছৰ আগৰ বয়স পূৰণ কৰিলে কিমান ওলাব 360 we would like to find Rohan's present age আমাক रोहনৰ বৰ্তমান বয়স উলিয়াব দিছে সমাধানত কি কৰিম চোৱা let age of Rohan be x year কিয় रोहনৰ এজ ধৰিছো চোৱা কৈছে না Rohan's mother is 26 year older than him 26 year older than him মানে কোন ইয়াতে रोहনত কি কিমান বছৰৰ হৰু 26 বছৰ সৰি रोहনত কি কিমান বছৰ ডাঙৰ 26 বছৰ ডাঙৰ যদি रोहনৰ যদি x হয় তাৰ মাৰ কিমান হ'ব x plus 26 ইয়াৰ পিছৰ লাইনটো কি হ'ব then his mother's age কিমান হ'ব x plus 26 रोहনৰ যদি x হয় মাৰ কিমান 26 रोहনৰ যদি 1 বছৰ হয় মাৰ কিমান হ'ব 27 বছৰ কিয়ন হয় रोहনৰ মা रोहনতকে 26 বছৰ ডাঙৰ after 3 years 3 বছৰ পিছত এওঁলোকৰ বয়স কিমান হ'ব 3 বছৰ পিছত কিমান হ'ব চোৱা Rohan's age after 3 years
কি হ'ব চোৱা ৰোহন সেজ আফটাৰ 3 ইয়াৰ্স x + 3 ৰোহনৰ এতিয়া বয়স কিমান x 3 বছৰ পিছত কিমান হ'ব +3 তাৰমানে আৰু 3 বছৰ পিছত এতিয়া যদি 1 হয় আৰু 3 বছৰ পিছত কিমান হ'ব 4 ৰোহনৰ মাৰ বৰ্তমান বয়স কিমান আছে x + 26 3 বছৰ পিছত কিমান হ'ব x + 29 years x + 26 + 3 কৰিলে কি হ'ব 29 years নেক্সট কি হ'ব চোৱা according to the question প্ৰশ্ন মতে x + 3 মানে এটো ৰোহনৰ বয়স x + 29 ৰোহনৰ মাৰ বয়স এটো দুইটাই বয়স কি আফটাৰ 3 ইয়াৰ্স 3 বছৰৰ পিছৰ বয়স পূৰণ আমাক প্ৰশ্নত কৈছিলে যে দুইজনৰে পূৰণফল কিমান হ'ব 360 3 বছৰ পিছত তেওঁলোকৰ বয়স যিমান হ'ব সেই দুটাক যদি আমি পূৰণ কৰো পূৰণফল কিমান হ'ব 360 এটো এতিয়া আমি সমাধান কৰিম x ক x + 29 দি এবাৰ ইনটু কৰিম আকৌ 3 ক x + 29 দি ইনটু কৰি কিমান হ'ব আমি চাও আমি কিমান পালো x into x equal to x square x into 29 equal to 29x 3 into x equal to কি হ'ব 3x আৰু plus 3 into 29 কৰিলে কিমান হ'ব 87 কেনেকৈ হৈছে 29 into 3 3 9 গুণ 27 7 উকলিলে 2 3 2 গুণ 6 আৰু 2 8 87 equal to 306 কিমান পালো চ x square লিখিছো -29x আৰু সৰি +29x আৰু +3x 29 + 3 মানে কিমান 32 +87 আৰু ৰাইট হ্যান্ড সাইডৰ যেটো 306 আছিল আমি কত লৈ আনিছো লেফট হ্যান্ড সাইডত লৈ আনিছো নেক্সট কি হ'ব চ x square 3x 32x ঠিকে লিখছো x square + 32x ঠিকে লিখছো 87 আৰু 360 ক মাইনাস কৰিম 360 +87 প্লাস মাইনাস আছে কি হ'ব মাইনাস ভ্যালুটো কি হ'ব হাইয়েস্ট ভ্যালু সিম্বলটো কি হ'ব হাইয়েস্ট ভ্যালু কিমান আছে 360 ইয়াৰ সিম্বল কি মাইনাস বিয়োগ কৰা শূন্যৰ পৰা 7 গলে তো না যায় এখানে কি কৰিব লাগিব 6 ৰ পৰা 1 ধাৰ কৰিলে কিমান হল এটো 10 10 ৰ পৰা 7 গলে 3 ইয়াতে থাকিল কিমান 5 5 ৰ পৰা 8 বিয়োগ না যায় 3 ৰ পৰা 1 ধাৰ কৰা কিমান হ'ব 15 15 বিয়োগ 8 কিমান হ'ব 7 ইয়াতে থাকিল কিমান 2 273 দিস ইজ দ্য ৰিকোয়াৰ্ড ইকুৱেশ্যন এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণ এতিয়া আমি ইয়াৰ পিছৰ অংকটো কৰিম কি দি আছে চোৱা A train travels a distance of 480 km at a uniform speed কি কৈছে এটা ট্ৰেইন কিমান দূৰত্ব অতিক্ৰম কৰিছে 480 km দূৰত্ব অতিক্ৰম কৰিছে ইউনিফর্ম স্পিডটো কি সেম আছিল ধৰ 40 স্পিডত গৈ আছিল 40 স্পিডতে গৈ আছে নেক্সট কি কৈছে if the speed been 8 km per hour less then it would have taken 3 hours more to cover the same distance we need to find the speed of the train ইয়াত আমাক কি কৈছে প্ৰশ্নটো আগতে বুজিলো আহা A train travels a distance of 480 km at a uniform speed suppose ভাবি লোৱা এটো A আৰু এটো কি B দুটা ঠাই এটো মানে দূৰত্ব কিমান 480 কিলোমিটাৰ 480 কিলোমিটাৰ ট্ৰেইনখনে কি স্পিডত দূৰত্ব অতিক্ৰম কৰিছে ইউনিফর্ম স্পিডত suppose ধৰি লোৱা x স্পিডত if the speed been 8 km per hour less যদি আমি স্পিডটো 8 km per hour less কমাই দিও তেতিয়া হলে ট্ৰেইনটোৱে এই 480 km দূৰত্ব অতিক্ৰম কৰোতে কিমান সময় বেছি লাগিব বুলি কৈছে 3 hours more 3 ঘন্টা বেছি লাগিব যদি আগতে কিমানত গৈ আছিল ধৰা 40 km গৈ থাকোতে সময় লাগিছিল 5 ঘন্টা এতিয়া যদি আমরা 8 km কমাই দিও কিমান হ'ব 32 per hour 32 km per hour তেতিয়া হলে কিমান সময় লাগিব 5 ঘন্টাতকৈ আৰু 3 ঘন্টা বেছি মানে 8 ঘন্টা লাগিব আমাক প্ৰশ্নটো এটোৱে কৈছে we need to find the speed of the train আমাক ট্ৰেইনৰ স্পিডটো উলাব লাগে এতিয়া আমি সলিউশনটো কৰিম স্যার distance traveled by the train দিয়া আছে কিমান 480 km দিয়া আছে আমি ধৰি লৈছো কি let the speed of train be x km per hour আমি ট্ৰেইনৰ স্পিড কিমান ধৰি লৈছো x km per hour স্পিডটো সদায় কিলোমিটাৰ per hour নহলে মিটাৰ per secondত আমি গণনা কৰো তো স্পিডটো কিমান আছে x km per hour ইয়াতে দিয়া নাই হেকাৰণে আমি কি হৈছে ধৰি লৈছো যদি স্পিড x km per hour হয় আর দূৰত্ব যদি 480 km হয় তেতিয়া হলে এই 480 km দূৰত্ব অতিক্ৰম কৰোতে কিমান সময় লাগিব সোৱা 480 by x hours কেনেকৈ হৈছে সোৱা মই এটো কেনেকৈ হল চাই লোৱা আমাৰ ডিসটেন্স কিমান 480 স্পিড কিমান x টাইমৰ ফৰ্মুলা কি টাইম ইকুৱেল টু ডিসটেন্স বাই স্পিড তেতে টাইম কিমান 480 ডিভাইডেড বাই ডিসটেন্স কিমান x কিলোমিটাৰ per hour ঠিক আছে কি পালো 480 by x hours কিলোমিটাৰ কিলোমিটাৰ ক্যান্সেল হৈ পেলাই 480 by hours আছে
নেক্সট কি আছে চোৱা এইখিনি হ'ল এতিয়া আমি সেকেন্ডটো চোৱা যদি আমি স্পীড কিমান কমাই দিও 8 km/h লিছ আমাৰ স্পীডটো কিমান x অৰিজিনাল স্পীড কিমান x ইয়াৰ পৰা কিমান কমাম 8 km/h তেতিয়াহ'লে আমাৰ নিউ স্পীড কি হ'ব x - 8 km/h তেতিয়াহ'লে আমাৰ নতুন সময় কিমান হ'ব চোৱা কিমান হ'ব ডিসটেন্স বাই টাইম ডিসটেন্স কিমান 480 ডিসটেন্স কিমান 480 আৰু আমাৰ নিউ স্পীড কিমান x - 8 আমি কি জানো টাইম ইকুয়াল টু ডিসটেন্স বাই স্পীড টাইম কিমান সরি ডিসটেন্স কিমান 480 স্পীড কিমান x - 8 তেতিয়াহ'লে আমাৰ কিমান হ'ব 480 বাই x - 8 আৱাৰ্স নেক্সট according to the question কি হ'ব চোৱা প্ৰশ্ন মতে কি হ'ব আমাৰ প্ৰশ্নত কৈছে নহয় যদি আমি স্পীড 8 km/h কমাই দিও তেতিয়াহ'লে আমাৰ সেইখিনি দূৰত্ব অতিক্ৰম কৰোঁতে কিমান সময় বেছি লাগিব 3 ঘণ্টা সময় বেছি লাগিব এইখিনি হৈছে কি আমাৰ নতুন সময় 480 বাই x - 8 এইখিনি হৈছে কি আমাৰ অৰিজিনাল ইউনিফৰ্ম স্পীডত যেটো আছিল আমাৰ কিমান সময় বেছি লাগিছে 3 ঘণ্টা বেছি লাগিছে নেক্সট চোৱা কি হৈছে ইয়াতে x - 8 আছে ইয়াতে x আছে ইয়াতে কি আছে মাইনাস আমি এনেকে গণিত থাকিলে আমি কি কৰো LCM লব লাগে LCM মানে লসাগু লব লাগে x - 8 আৰু x ৰ লসাগু কি হ'ব x * x - 8 ইয়াতে একো লসাগু আমি এনেকে লৈছা 2 4 ইয়াৰ লসাগু কেনে কলাম 2 দি 1 2 4 দি হৰণ দিলে 2 আমি ইয়াৰ লসাগু এনেকে লম কিন্তু ইয়াতে যেহেতু এইখিনি একো সংখ্যা দিয়া নাই কোএফিচিয়েন্ট দিয়া আছে এই কাৰণে আমি কি কৰিম ইয়াতে x - 8 আৰু x ৰ দুইটাকে ইনটু কৰি লৈছো x * x - 8 এতিয়া চাবা কি কৰি আছো ইয়াতে 480 আছে ঠিক আছে 480 লিখিছো ইয়াতে এটু আৰু এটু যদি ক্যান্সেল কৰি দিও আমি এটু আৰু এটু কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো ঠিক আছে তেতিয়ালে থাকি গল কিমান আমাৰ হাতত থাকিলে x এই কাৰণে 480 ইনটু কি x ফৰ্মুলা ইয়াতে মাইনাস আছে মাইনাস লিখিছো ইয়াতে কিমান আছে 480 লিখিছো ইয়াতে কিমান আছে x এই x আৰু এই x ক কাটিলে থাকি যাব কি x - 8 ঠিক আছে সেই কাৰণে আমি ইয়াতে কি লিখছে x - 8 আকৌ এবাৰ বুজি লওঁ এটু আৰু এটুৰ এলসিএম কিমান x * x - 8 আমাৰ এনেকুৱা ধৰণৰ গণিতত কিছুমান আমি সূত্ৰ প্ৰয়োগ কৰিম সূত্ৰ মানে কিছুমান শৰ্টকাট প্ৰয়োগ কৰিম সো কি হ'ব ইয়াতে কিমান দি আছে 480 ইয়াতে আমি 480 লিখিছো ইয়াতে x - 8 আছে আৰু এটু x - 8 কাটাকাটি কৰি দিম সো কাটাকাটি কৰি দিলে থাকি যাব কি x তেতিয়ালে কি হ'ব 480 ইনটু x আকৌ সো কি হ'ব মাইনাস মাইনাস লিখিছো এইখিনি আমি কৰিম সো ইয়াতে 480 আছে লিখিছো 480 ইনটু ইয়াতে x আছিল x ইয়াৰে x টু কি কাটিছো থাকি গল কিমান x - 8 ইয়াতে কিমান লিখিছো ইনটু x - 8 ইকুৱেল টু 3 ইয়াৰ পিছত কি আছে সো 480 ইনটু x ইয়াতে 480 ইনটু x 480x মাইনাস 480 ইনটু x কৰিলে কি হ'ব 480x মাইনাস ইনটু মাইনাস কি হ'ব প্লাস এই মাইনাস আৰু এটো মাইনাস ইনটু কৰিলে কি হ'ব প্লাস 480 ইনটু 8 কৰিলে কিমান হ'ব 3840 80 যে 0 8 8 যে 64 মানে 8 8 গুণ 64 4 হাত উকলিলে 6 8 4 গুণ 32 আৰু 6 38 তলত কি থাকিছে সো x * x কৰিলে কিমান হ'ব x স্কয়াৰ মাইনাস x * 8 কৰিলে কিমান হ'ব 8x = 3 এইখিনি আমি এতিয়া সমাধান কৰিম নেক্সট কি আহিছে সো কি আহিছে এই ওপৰত যিখিনি আছিল ওপৰখিনি যেনেকুৱা আছিল আমি তেনেকুৱা লিখিছো 480x - 480x + 3840 ইকুৱেল টু ইয়াতে কিমান আছে 3 এটো আৰু এটো কি হ'ব ক্ৰস মাল্টিপ্লাই হ'ব তো 3 * x² - 8x নেক্সট লাইনটো কি হ'ব সো 480x - 480x + 3840 এটো আগৰ লাইনত সেম আছিল ইয়াতে কি আছিল সো 3 * x² - 8 আছিল আমি কি কৰিছো 3 * x² মানে 3x² মাইনাস 3 8 গুণ 24x ঠিক আছে এপিসোড লাইনটো কিছু আছে 3840 মাইনাস 3x² কি কৰিছো সো প্লাস 480 মাইনাস 480
कैंसिल যাব থাকি যাব কি 3840 এই রাইট হ্যান্ড সাইডৰ খিনি লেফট হ্যান্ড সাইডত আনিম প্লাস 3x স্কয়ার মাইনাস 3x মাইনাস 24x প্লাস 24x ইকুয়াল টু কি 0 এটো কেতি আমি a plus a স্কয়ার হেতু ফর্মত আনিম কেনেকে আনিম সোয়া minus 3x square minus 3x plus 24x plus 24x plus 3840 এটুক আমি হজাই পৰাই লিখি ললো নেক্সট লাইনত কি হৈছে সোৱা আমি -3 টু কি কৰিছো কমন লৈছো সোৱা কি কমন ললো -3 টু এতে -3 কমন লৈছো -3 কমন তে থাকি যাব কি ইয়াতে x স্কয়ার প্লাস আছে ন ইয়াতে কিমান আছে আগৰ লাইনত প্লাস আছে তেতিয়া প্লাস টু লিয়াব গলে কি হ'ব माइनस इंटू प्लस कर कि हम माइनस तमाने जो मैं यू लाइन कर माइनस माइनस कि हम प्लस 3 और 24 हरण कर कि 8 8x आको ये कि प्लस माइनस और प्लस हरण कर कि हम माइनस और 3 और 3840 हरण कर कि 1280 के 3840 डिवाइडेड बाय तुम्हार आम डिवाइड कर दी ये 3 दी 3 1 जा 3 3 गुण 3 8 আছে না 3 2 গুণ 6 ইয়াতে 2 থাকি গল 2 4 গুণ 24 2 আর 4 কিমান 24 2 4 24 ন 3 8 গুণ 24 আর ইয়াতে শূন্য কি থাকিলে 1280 নেক্সট কি হবে ইয়াতে এটো লাইনত x স্কয়ার মাইনাস x এই -3 টু নাই কি হৈ গল কি হল এই -3 টু যদি আমি এইটো সাইডে আনো আমি এটো আনিব পাৰিম ইয়াতে পুৰণ চিন আছে না এটো আমি এটো সাইডত আনিব পাৰিম যদি আমি এটো সাইডত আনো তেতিয়ালে কি হ'ব 0 ডিভাইডেড বাই -3 ইকুয়াল টু কি হ'ব 0 নহলে আমি এই 0 টু আৰু এটো যদি ক্যান্সেল কৰো তেতিয়ালে ইয়াৰ ভ্যালু কিমান হ'ব 0 তো থাকি যাব কি x স্কয়ার মাইনাস 8x মাইনাস 1280 দিস ইজ দ্য রিকোয়ার্ড ইকুয়েশন এটো আমাৰ কি নিৰ্ণয় সমীকৰণ কি নিৰ্ণয় সমীকৰণ পালো x স্কয়ার মাইনাস 8x minus 1280 যত a equal to কিমান 1 b equal to 8 আৰু c equal to 1280 এটো আমাৰ কি নিৰ্ণয় সমীকৰণ Thanks for watching my video. Please like, share and don't forget to subscribe my channel.